গাইজ মই যে আপোনালোকক এখন ধুনীয়া ফুলৰ বাগান দেখাম। ফুলৰ বাগান মানে আৰু বেলেগ ফুল বুলি নাভাবিব, এইবিলাকে ফুল। কিন্তু চাওকচোন এটা মানে আমাৰ ইয়াৰ দৰে এনেকুৱা সৰু সৰু নহয়, মানে কেনেকুৱা মানে ফুলে, কিন্তু দেখিছেনে ইমান ডাঙৰ, মানে খালি গেন্দে ফুলেই, মানে ইয়াতে বেলেগ একো ফুল নাই। কিন্তু আচলতে গেন্দে ফুল কিন্তু দেখাত যিমান ধুনীয়া, কিন্তু গাছডাল ডাঙৰ হোৱাৰ পিছত বা ইয়াক যত্ন কিন্তু বহুতেই আছে। কাৰণ গেন্দে ফুলত আচলতে শামুক বহুত মানে হয় আৰু কি, বহুত উঠে শামুকে, আৰু উঠি উঠি গাছ খাই পেলাই, ফুলবিলাক খাই পেলাই, এনেকুৱা কৰি। পিছে এই ফুল বাগানখন কিন্তু মোৰ নহয়, এই ফুল বাগানখন হৈছে আমাৰ খুৰীকো দেখাম। আৰু এনেকুৱাকৈ চাওকচোন, মানে গোটেইখিনি গেন্দে ফুলো, মানে অলপো মানে গেন্দে ফুলৰ চেহেৰাও বেয়া হোৱা নাই, ইমান ধুনীয়া কৰি আছে মানে গেন্দে ফুলখিনি। তো মানে সেই আৰু কি, যত্ন কৰিলে সকলো বস্তুৱে ভাল হয়। ময়ো ঘৰত গেন্দে ফুল মানে ৰুইছিলোঁ, কিন্তু সিমান বেছি ভাল নহ'ল। আৰু এয়া হৈছে আমাৰ খুৰী, মানে এওঁৱে মানে গেন্দে ফুলৰ বাগানখন মানে ধুনীয়া কৰি মানে বহুত যত্ন কৰে। চাই থাকক গেন্দে ফুলখিনি ইমান বেছি ধুনীয়া হৈছে। পিছে ফুলৰ বাগানখন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাই দিব। যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু কমেণ্ট কৰি দিব। আচলতে গেন্দে ফুলৰ ভিডিঅ'টো কৰিবৰ কাৰণে মোক বহুত দিনৰ পৰা মাতি আছিল, কিন্তু মই যাব পৰা নাছিলোঁ। কাম কাজ সেইবিলাক থাকেই ন, সেইটোৰ কাৰণে। কিন্তু মানে আগতে ফুলবিলাক আৰু বেছি ডাঙৰ ডাঙৰ আছিল, এতিয়া যিহেতুকে ফুলবিলাক শুকাই যোৱা টাইম হৈ গৈছে, সেইটোৰ কাৰণে মানে ফুলবিলাক একদম শুকান, মানে মৰি যোৱা টাইপ হৈছে আৰু।